নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আপোনালোক সকলোকে শাৰদীয় দুৰ্গা পূজাৰ পোনপ্ৰথমেই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই এতিয়া আমাৰ ঘৰৰ ওচৰত থকা পূজা মণ্ডপত গৈ ধূপ চাকি জ্বলাই আহিছোঁ। আপোনালোকক সকলো পৰিৱেশ দেখাই থাকিম, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এতিয়া আমি আকৌ শিৱসাগৰৰ দেৱীদৌললৈ গৈ আছোঁ। তাতো দুৰ্গা পূজা হৈছে, তাত আমি চাকি বন্তি জ্বলাবলৈ গৈ আছোঁ। আপোনালোকক দেখাই যাম, চাই থাকিব সকলো পৰিৱেশ। এয়া আপোনালোকে দেখিবলৈ পাইছে দেৱীদৌলৰ পূজা দুৰ্গা মা। চেণ্ডেল কিবা হৈছে। এতিয়া আমি দেৱীদৌল আৰু শিৱদৌলৰ পৰা ওলাই আহিছোঁ। পূজা এবাৰ সকলোৱে ক'ভিডৰ নিয়ম পালি সকলোৱে পূজা অৰ্চনা কৰিছে। আৰু উঠিছে না জানো হা এনেদৰেই মহাসপ্তমীৰ দিনটো পাৰ কৰিলোঁ। দুই এটা সৰু সুৰা বস্তু কিনিলোঁ। লগতে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু সকলোলৈ পূজাৰ শুভেচ্ছা পুনৰবাৰ জনাই ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।